আজি 19 ছেপ্টেম্বৰ। আজিৰ দিনটোৰ কিছুমান উল্লেখযোগ্য ঘটনাসমূহৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিব বা উপস্থাপন কৰিবলৈ ওলাইছোঁ। কে টাইমছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টি কেনেকুৱা লাগে আপোনালোকে অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। 19 ছেপ্টেম্বৰৰ 1755 চনৰ আজিৰ দিনটোতে ব্ৰিটেইন আৰু ৰাছিয়াৰ মাজৰ সৈন্য চুক্তি স্বাক্ষৰিত হয়। 1865 চনৰ আজিৰ দিনটোতে আটলাণ্টা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। 1888 চনৰ আজিৰ দিনটোতে বেলজিয়ামত বিশ্বৰ প্ৰথম সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। 2014 চনৰ আজিৰ দিনটোতে এপলো আইফোন 6 বিক্ৰীৰ শুভাৰম্ভণি কৰা হৈছিল। 1893 চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগো চহৰত বিশ্বৰ ধৰ্ম সংসদত ঐতিহাসিক ভাষণ প্ৰদান কৰিছিল। 1962 চনৰ আজিৰ দিনটোতে ভাৰতৰ উত্তৰ সীমাত চীনে আক্ৰমণ কৰে। 1958 চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী গায়ক, সংগীতজ্ঞ আৰু অভিনেতা লাকী আলীৰ জন্ম হৈছিল। 1965 চনৰ আজিৰ দিনটোতে মহিলা মহাকাশচাৰী সুনীতা উইলিয়ামছৰ জন্ম হয়। 1977 চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ আকাশ চোপ্ৰাৰ জন্ম হৈছিল। 1581 চনৰ আজিৰ দিনটোতে শিখ ধৰ্মৰ গুৰু ৰামদাসৰ মৃত্যু হয়। ধন্যবাদ।